পুৱা পুৱা মাৰ ভাতৰ লগত আলু পিটিকা আৰু লগতে আছে লাফা পুৱাত এইবিলাক খানা খাই মজাই বেলেগ লাগে। Hello friend, welcome to my channel from non vlog. Vlog আজি মোৰ ভিডিঅ'খন মোৰ ৰুমৰ পৰা আৰম্ভ কৰোঁ। স্প্ৰিং দুটা ধুই দিলোঁ। এতিয়া মই অলপমান ঘৰত কাম কৰিম, মানে বেহৰ পকি গৈছে, আমাৰ সেইটো বেহৰটো তুলিব লাগে। হয়, যিটো বেহৰ আপোনালোকে ভাবি আছে সেইটো বেহৰে হয়, যিটো বেহৰৰ সৰিয়হ তেল পিৰে, খাটি সৰিয়হ তেল। তাৰপিছত গা পা ধুই লটাৰী টিকেট আনিবলৈ যাম, মই এজন লগৰীয়াক লৈ যাম। ফাইনেলি আমি ওলালোঁ, এতিয়া গা পা ধুই আমি দুয়ো যাই আছোঁ। তাতে যাই লগ পাম আমাৰ এজেণ্টখনক। মই আহি পালোঁ আমাৰ এই মনেশ্বৰ ভাই এজেণ্ট ঘৰত। এই লটাৰী, ইয়াৰ পৰা লটাৰীটো ল'ম। কি ক'ব ভাই লটাৰীৰ বিষয়ে? একদম মজা আৰু অফাৰটো মোৰ পৰা তামাম পাই আছা বুজিছা অঁ, একদম। আৰু তহঁতে ইয়াত কি কৰি আছিলি পুৱাৰ পৰা? পুৱাৰ পৰা ইয়াত অলপমান এই খানা জানা কাৰণে যোগাৰ এই চিক্স পেক চাওক আপোনালোকে, পেক দেখাম দে মই আৰু চিক্স পেক পিছত দেখাম দে। আৰু পেকটো দেখাই দিয়ে ভাই। এই নেদেখাম ৰে এইবিলাক চাব এইবিলাক চিক্স পেকটো দেখা নাযায় যাকে এইটো মানে পাৰ্চনেল হয়। আচ্ছা আচ্ছা, মাইকীটোক দেখাব পাৰো এনেই দেখাই বেকাৰ লাভ নাই নহয়। হয় হয়। কাকৰ এইটো আমাৰ লোকেল ভাষাত কাকৰ কয়, ইংলিছত বা কি কয়। तू समझा? हाँ नहीं तू समझा नहीं। মোটামুটি আজি দিনটো গে লাগি খানা দানা কৰি এই মাল খাল খালে অলপমান মাল খাল খাই লওঁ লেটি বিটি কৰি আছোঁ আৰু কিবা কিনি চায়া দে আৰু হ'ব আজি জনে যায়। বাই বাই দাদি যা। তো মই লৈ ল'লোঁ এখন বুক আমাৰ এজেণ্ট ভাইৰ পৰা। আমাৰ ভাই এজেণ্ট লটাৰী বিক্ৰী কৰি আছে আৰু বহুত বিক্ৰী কৰিল। কুমুদিৰ পৰা লৈ আহিছে এজেণ্ট। তো ভাই কি হিচাপত বিক্ৰী কৰি আছা তুমি? বৰ্তমান মোৰ পৰা ল'লে বহুত ডিছকাউণ্ট কমত পাই আছে, 350কে পাই আছে বুক এখন। আৰু এনে চিংগল ল'ব লাগিলে তাত 100 টকাকৈ ল'ব এটাত, মানে এটা বুকত 5 পিচকে আছে। তাৰপিছত মোৰ পৰা মিলে 350, তাৰ পৰা ল'লে 400কে লৈ আছে। মানে কুমুদি কাউণ্টাৰৰ পৰা ল'লে মানে 400 টকাকৈ ল'ব লাগিব। আৰু যদি চিংগল হোৱা তেনে এখনত 100কে পৰিব, মানে অলপমান ডিছকাউণ্টটো পাই যাব। মানে প্ৰাইচটো মানে কি আছে ইয়াৰ? প্ৰাইচ মানে কি হ'ব? এইবিলাক চাই লওক আপোনালোকে, বহুত বঢ়িয়া। তাৰপিছত এইফালে বুক খেলা আছে। এই যে 50,000 আৰু বুক খেলা আছে, দেখাই আছে 50,000, 30,000, 20,000। ফাৰ্ষ্ট প্ৰাইচটো 50,000 পাব, পালে বহুত সুবিধা আপোনালোকৰ। সুবিধা হ'বই। তেতিয়াহ'লে বন্ধুসকল আহক লগ আৰু পুৰস্কাৰ উপভোগ কৰক। গাঁও পাঁচকজৰা শ্ৰী শ্ৰী শিৱ মন্দিৰ, পোষ্ট অফিচ কাৰিগাঁও, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, বিটিআৰ, অসম। যে খেলখন হ'ব কিমান তাৰিখৰ পৰা হ'ব? ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা হ'ব আৰম্ভ। ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা আৰম্ভ হ'ব খেলখন। বাই বাই ফ্ৰেণ্ড, লাগিলে কণ্টেক্ট কৰিবা, লাগিলে মোৰ নাম্বাৰটো লৈ ল। ঠিক আছে, ইয়াৰ নম্বৰটো মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিম। আচ্ছা।